Hay vậy sẽ cái này cái sao nice place á qua đồ gì rồi ấy bạc là vậy gì মামুই ওয়েলকাম টু জেডি ব্লগ কৈ দিছে জেডি ব্লগ কৈ দিছ মামু কি কৈছে ওয়েলকাম টু জেডি ব্লগ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি আমি যাব ওলাইছোঁ গুৱাহাটীৰ পৰা অকণমান বাহিৰত এটা ভাল ধুনীয়া এটা প্লেচলৈকে থাম্বনেইল চাই গম পাইছে প্লেচটো আপোনাৰ বাক্সা ডিষ্ট্ৰিক্ট ইণ্ডো ভূটান বৰ্ডাৰৰ লগতে দাৰাগাঁও বুলি তো বলকচোন দাৰাগাঁৱলৈকে লৈ যাওঁ আপোনালোকক আৰু আমি আছোঁ এতিয়া গুৱাহাটীৰ পৰা আমি যাম বৰমালৈকে যাওঁতে আৰু ভিডিঅ' নকৰোঁ এইখিনি হাইৱে তাৰপিছত বৰমাৰ পৰা কেনেকৈ যায় কিমান দূৰ সেইখিনি আপোনালোকক দেখাই দিম ৰাস্তাটো বহুত ভাল বুলি শুনিছোঁ গ'লে গম পাম আমি আহি বৰমা পালোঁ বৰমাৰ পৰা এতিয়া আমি লেফ্ট ছাইড গৈ ব্ৰিজৰ ফ্লাইঅভাৰৰ তলেৰে ৰাইট ছাইডে মচলপুৰ ৰোডত সোমাই যাব লাগিব এইটো হ'ল মচলপুৰ ৰোড এইফালেদি ইয়াৰ পৰা প্ৰায় আপোনাৰ আৰু ধৰক 30 কিলোমিটাৰ হয় ইয়াৰ পৰা দাৰাগাঁৱলৈকে ৰাস্তা কণ্ডিশ্যন বহুত ভাল বুলি শুনিছোঁ কিন্তু দেখি আছোঁ এতিয়ালৈকে বহুত ভালেই পাইছোঁ ৰাস্তা
কিবা এটা খাই লওঁ আগতে। এইবিলাক দোকান আছে, আপোনালোকে আহি মানে ইয়াতে যি খাব গৈছে চব গোটেইখিনিয়ে পায় আৰু ইয়াতে বিয়াৰ চিয়াৰ এই গাহৰি পুৰা আছে, স্মক পৰ্ক। এইটো এইটো কি এইটো বইল কৰি থৈছে আৰু এইটো নেকি ফ্ৰাইটো চাওঁ, এইটো পৰ্ক ফ্ৰাই। পুৰা লোকেল গাহৰি কাটি আছে ইয়াতে দাদা এজনে। এইখনে দাৰাগাঁৱৰ নদীখন, এইখন নদীৰ নাম হ'ল আপোনাৰ দিৰিং নদী। ভূটানৰ পৰাই বৈ আহিছে এইখন নদী। পানী ইমান চাফা, মানে তলৰ শিল চিল গোটেই দেখা পায় ভালকৈ একদম। বেগত কাপোৰ চাপোৰ লৈ আহিছোঁ। এতিয়া আমি ৰেডি হৈ গ'লোঁ গা ধোৱাৰ কাৰণে। পূৰা ৰ'দ দিছে, ৰ'দত তামাম মজা লাগিব আৰু পানীত নামি। ঠাণ্ডা পানী, মজা। এই দাৰাগাঁও পিকনিক স্পট, মজা লাগি আছে। গা ধুব ওলাইছোঁ আমি এতিয়া। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, আহোঁতে আমি ৰাস্তাটো ইমানখিনি আচৰিত ভাল ৰাস্তা পালোঁ। মানে ৰাস্তাটোত মানে এটা গাঁতাও দেখা নাপালোঁ। খালি নিকাচিৰ পৰা পাৰ হৈ অকণমান পিকনিক স্পটলৈকে সোমাওঁতে অলপ ৰাস্তাটো অকণমান বেয়া পাইছোঁ। বাকী ৰাস্তা একদম বহুত বঢ়িয়া ৰাস্তা। যদি আপোনালোকে কোনোবাই আহিছেতো গম পাইছে, যদি অহা নাই মানে কৈ দিছোঁ, ৰাস্তাটো ইমানেই ভাল। আৰু পিকনিক স্পটটোতো দেখাই পাইছে আৰু মজা। এটা আল্টিমেট ভূটান, ইণ্ডো ভূটান বৰ্ডাৰৰ ওচৰত, বৰ্ডাৰ বুলিয়ে ক'ব পাৰি এই নদীটোৱে। আৰু শুই দিয়ক।
মানুহ বহুত হয় বুলি কৈছে, ওচৰৰ মানুহে দোকানীবিলাকেও কৈছে যে মানুহ আচৰিত মানুহ হয় চানডে, কিন্তু আজি অলপ মানে পূজা ন, দুৰ্গা পূজা সপ্তমী আজি, সেইকাৰণে মানুহ অলপ কম। আৰু গুৱাহাটীৰ পৰা যদি আহে আপোনালোকে, আমি বৰমাৰ পৰা ৰাইট চাইডে সোমাব লাগিব মচলপুৰ ৰোড, আৰু বৰমাৰ পৰা 25 কিলোমিটাৰ্ছ হয়। আৰু ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল, মানে আচৰিত ভাল। আৰু ৰাস্তাত আপোনালোকে এটা গাঁতাও দেখা নাপায়, এনেকুৱা ৰাস্তা বনাইছে আৰু ভাল ৰাস্তা বনাইছে। এইফালে টিকলাকেইটাই খেলি আছে। লৈ যাব নাযাবা এই টিকলা ভাহি আহিছে। নাযাবা এইফালে, নাযাবা আৰু এইফালে উঠি যোৱা, এইফালে উঠি যোৱা এইফালে। টিকলাটাৰ পৰা বহাই লৈ আহিছে একদম। অঁ গাইজ, আপোনালোকেও ভিজিট কৰক এবাৰ, বহুত ধুনীয়া এটা প্লেচ। ৰাস্তাৰ কণ্ডিশ্যন ভাল, আৰু দোকান চোকান গোটেই পাব ইয়াতে। ভাত তাত খাব লাগিলে ভাতৰ হোটেল চোটেল পাই যায়। আৰু নিকাচিতটো ভাল, মানে ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্টো পাব আপোনালোকে। নিকাচিৰ পৰাতো অকণমান হয়, ত' এবাৰ ভিজিট কৰক। ভাই আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? কেঁচা লগা? নাইচ প্লেচ না? পুৰা দৌৰি আছে ইয়াতে। এই পাগলা ভাই যাবি। টিকলাটোক পানীত ধুই টানি লৈ গৈছিলে, মূৰ চুৰ ফাটি গ'ল এই মাত্ৰ তাৰ। আজি আকাশখন চাওক, কি ধুনীয়া ক্লিয়াৰ একদম। আৰু এইফালে চাওক, এইটো নদী। চব ফ্ৰেণ্ডছ ওলালোঁ আৰু দাৰাগাঁৱৰ পৰা। বহুত টাইম থাকিলোঁ, এনজয় কৰিলোঁ, মজা লাগিল। মজা এটা ৱেডাৰ, পৰিৱেশটো দেখিছে ইমান ধুনীয়া। যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু যদি আপোনালোকে অহা নাই, এবাৰ আহিব, ভিজিট কৰিব। বহুত ধুনীয়া এটা প্লেচ হয় দাৰা।